founder of Junaki Entertainment, also the president of Junaki Entertainment. Amar jihetu show ahibologia ase Miss BTC 2026. Tate ami ki korisu amar jihetu BTC pasta district ase Kokrajhar, Chiram, Bagsa, Tamulpur and Udalguri. Gote pasta districtor pora amar contestant ahise. Amar audition etimoide hoi goise gotekhini audition hoi goise amar last audition asile amar 6 July maybe 2 or 3 days ago. তো গোটেইখিনি যিমানখিনি কি আমাৰ অডিশ্যন হৈছিলে তাৰে ষ্টুডেণ্টছখিনি আমাৰ আজি ফটোশ্বুট কৰিলোঁ তো ফটোশ্বুটৰ লগতে আমি মানে একচুৱেলি আজি লঞ্চ কৰাৰ নিচিনা হৈছে প্ৰেছ মিটৰ সৈতে যে আমাৰ শ্ব'টো জুলাই 30ত হ'ব ইয়াতে মই কৈ আছোঁ যে কি হ'ব আমাৰ শ্ব'ত কৰিলে কি হয় নহয় ইচ এণ্ড এভৰিথিং চ' আই উড লাইক টু ডিছক্ৰাইব এবাউট দ্য শ্ব' এইটো এটা বিউটি কণ্টেষ্ট হয় ইয়াতে আমাৰ কণমানি 4 বছৰৰ পৰা 25 to 26 means unmarried যিমানখিনি কি ল'ৰা ছোৱালী আছে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে অলৰেডি আমাৰ যোনখিনি কি অফলাইন অডিশ্যন দিছে সিহঁতিতো আহিলেই আজি ফটোশ্বুটত এণ্ড যোনে নেকি এতিয়ালৈকে খবৰটো পোৱা নাই ইন ফিউচাৰ যেনিবা আহিব খুজিছে মোৰ নাম্বাৰটো ইয়াতে দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইউ কেন পাৰ্টিচিপেট নাও অলছ' মোক কল কৰিলেই হ'ল বিশেষ একো নাই আপোনালোকে জাষ্ট অনলাইন অডিশ্যন দিব লাগে ফটোজ এণ্ড এভৰিথিং ছাবমিট কৰিব লাগে সেইটো কল কৰিলে গম পাব এণ্ড দেন জোনাকী এণ্টাৰটেইনমেণ্ট আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ 2023 পৰা দেন 2023 পৰা আজি 2026 হ'ল 3 বছৰ হ'ল আমাৰ এতিয়ালৈকে আমাৰ যিহেতু এইটো ছ'চাইটি হয় ইটছ একচুৱেলি নট অনলি জোনাকী এণ্টাৰটেইনমেণ্ট কালচাৰেল ছ'চাইটি আমাৰ ইয়াতে গোটেইকেইটা ডিষ্ট্ৰিক্টৰে আমাৰ মেম্বাৰ্ছ আছে এক্সিকিউটিভ মেম্বাৰ্ছ আছে লগতে আমাৰ এইখিনিতে আমাৰ টীম আছে লগতে অল দ্য স্পনচাৰ্ছ এণ্ড অল দিছ মাছ অনলি থেংক ইউ এতিয়ালৈকে আমাৰ পাৰ্টিচিপেণ্ট হৈছে 50 to 60 হৈছে যিমানখিনি অফলাইন অডিশ্যন কৰিছোঁ আৰু ইন ফিউচাৰ মই গম পাই আছোঁ মানে আহি আছে এতিয়াও কণ্টেক্ট কৰি আছে আৰু আহিব যিমানখিনি কি চিলেকশ্যন আছে সেইখিনি কি হ'ব আমাৰ উইনাৰ ফাৰ্ষ্ট ৰানাৰ ছেকেণ্ড আমাৰ 4টা গ্ৰুপ থাকে কিডছ এ গ্ৰুপ এইটো হৈ যায় 4 years to 7 years এণ্ড দেন কিডছ বি গ্ৰুপ 7 to 12 years দেন 13 to 17 years এইটো টিনত পৰিব এণ্ড দেন 17+ যিমানখিনি আছে সেইখিনি মিছ গ্ৰুপত পৰিব গাৰ্জেনখিনিৰ বাবে সেইখিনি কি হয় এতিয়া আমাৰ যিমানখিনি কি বাহিৰৰ ষ্টুডেণ্ট আছে যিহেতু আমাৰ মিছ এণ্ড টিন কোকৰাঝাৰৰ পৰা আহি আছে বা তামোলপুৰৰ পৰা আহিছে বাক্সাৰ পৰা দূৰত হয় আমাৰ কাৰণে হোষ্ট চিটি যোনটো হৈ আছে আমাৰ এইটো ওদালগুৰিত হ'ব তো সিহঁতৰ কাৰণে কি হ'ব যেতিয়া আহিব ইয়াতে সিহঁতৰ কাৰণে আমাৰ যিহেতু আমাৰ ইয়াতে ফেমিলি পেলেচ য'ত আমি প্ৰেছ মিট কৰি আছোঁ ইয়াতে থকাৰ ব্যৱস্থাবিলাক কৰি দিয়া হৈছে এভৰিথিং মই এটাই বাৰ্তা জনাম যে আপোনালোকে যিহেতু নিউজটো চাই আছে এতিয়া এই নিউজত কি হয় বিউটি কণ্টেষ্ট একচুৱেলি মেইনলি 2টা শ্ব' হয় মেইনলি দ্য ৱৰ্ল্ডছ বিগেষ্ট ওৱান দ্য ফাৰ্ষ্ট ওৱান ইজ মিছ ইউনিভাৰ্ছ আৰু এটা আছে মিছ ৱৰ্ল্ড চবচে অল্ডেষ্ট এণ্ড দ্য মষ্ট ফেমাছ ওৱান যেনেকৈ এক্সাম্পল সকলোৱে জানে ঐশ্বৰ্যা ৰায়ক চিনি পায় সুস্মিতা সেনহঁতক চিনি পায় তেওঁলোকে এক্টিং জগতত এই ফেশ্বনৰ যোগেদিয়ে আহিছে বিউটি কণ্টেষ্ট কৰি পেলাই যেনেকৈ ঐশ্বৰ্যাই 1994ত মিছ ৱৰ্ল্ড জিকিছিলে এণ্ড ইন দ্য ছেইম ইয়াৰ সুস্মিতা সেন সেইটোত 1994ত তেওঁ জিকিছিলে মিছ ইউনিভাৰ্ছ তো যোনটো নেকি মিছ ইউনিভাৰ্ছ হ'ব সেইটোৰ এইবাৰ যোনটো নেকি আমাৰ আছামৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব সেইটো একচুৱেলি আপোনালোকে চালে গম পাব পিংকি বসুমতাৰী বুলি আছে মিছ ইউনিভাৰ্ছ আছাম তাই এইবাৰ আমাৰ অসমখন এই আমাৰ ইণ্ডিয়া লেভেলত মিছ ইউনিভাৰ্ছত ৰিপ্ৰেজেণ্ট কৰিব ঠিক তেনেকৈ আপোনালোকে যেতিয়া আমাৰ লগত সেইটো ফেশ্বন জগতত আহে লাহে লাহে এনেকৈ ফাৰ্ষ্ট ষ্টেপ আপোনালোকে BTCত কৰিলে দেন আপোনালোকে ষ্টেট লেভেলত কৰিলে তাৰপিছত নেশ্যনেল কৰিলে তাৰপিছত ইণ্টাৰনেশ্যনেললৈকে যাব সেইটো আমাৰ লগত মানে কলাবৰেশ্যন আছে যিহেতু আমাৰ ওদালগুৰি একচুৱেলি ডেভেলপিং চিটি হয় ডেভেলপিং ডিষ্ট্ৰিক্ট হয় ট'টেলি ইমান বেছিও মানে ডেভেলপ হোৱা নাই আৰু একদম পিছপৰা বুলিও ক'ব নোৱাৰোঁ কি হৈ আছে এতিয়া আমাৰ যিহেতু আমাৰ লাহে লাহে যেনেকৈ আমাৰ টাইটেল স্পনচৰ আহিলে বা আমাৰ ইফালে ফ্ৰেছ ফেমিলি আছে আমাৰ লগত তেওঁলোকে আমাক স্পনচৰ কৰিছে আই ৰিকুৱেষ্ট দ'জ হু আৰ চিং মানে যোনে নেকি নিউজটো চাই আছে তেওঁলোকে যাতে আমাক অকণমান হেল্প কৰেহি যাতে স্পনচৰ কৰে এইখিনি মই বাৰ্তা দিম আৰু এতিয়াও স্পনচৰ কৰিবলৈ আমাক একো নাই জাষ্ট মোক কল কৰিলে হৈ যাব নাম্বাৰটো দিয়া আছে দিছ